হেল্ল' গাইজ আহক আৰু ব্লগছ ইউটিউব চেনেলটি তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়া যাতে লেটেষ্ট ভিডিঅ'সমূহ পাই থাকা। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আহিলোঁ পুৰুকবাৰী চাহ বাগিচা চাবলৈ। গহপুৰত আছে পুৰুকবাৰী চাহ বাগিচা আৰু ইয়াৰ চাহ বাগিচাৰ সৌন্দৰ্যই বৰ সুকীয়া বুলি শুনিছোঁ, গতিকে আজি চাবলৈ আহি গ'লোঁ আৰু তোমালোকক ভিউটো দেখাম। সুন্দৰ পাবা বুলি আশা কৰিলোঁ, গতিকে ভিউটো এনেও সুন্দৰ পাবা, গতিকে ব'লা আমি গৈ থাকোঁ আৰু। বৰ্তমান গাইছ আমি গৈ আছোঁ এতিয়া বাগিচাৰ এইটো ৰাস্তা তোমালোকে দেখিবলৈ পাইছে। এই ৰাস্তাটোৰ মাজেৰে গৈ আমি বাগিচাৰ ভিতৰত সোমাম আৰু ভিতৰত সোমোৱাৰ পিছত তোমালোকক গোটেই ভিউখিনি দেখা পাবা তোমালোকে, গতিকে ব'লা। ফাইনেলি গাইছ এতিয়া আমি বাগিচাৰ ভিতৰত সোমাম আৰু বাগিচাৰ গেটটো দেখিবলৈ পাইছে তোমালোকে, দেখাম অকণমান। এই গেটটো দেখিবলৈ পাইছা তোমালোকে, আৰু এই গেটটোৰ ভিতৰে আমি বাগানখনৰ ভিতৰত সোমাই যাম। চাহপাতৰ বাগান যেতিয়া, আৰু সুন্দৰ ভিউ এটা তোমালোকে চাব পাবা। এতিয়া দেখিছাই ভিউটো চোৱা ফ্ৰেণ্ডছ, মজা 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 বিউটি। আৰে ব'লা ভাই ব'লা, গৈ থাকোঁ। ভিউ চোৱা ফ্ৰেণ্ডছ, ভিউ হয় তামাম ভিউ। মোৰ হ'লে কিন্তু মজা লাগিছে ফ্ৰেণ্ডছ। তোমালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাই দিবা প্লিজ। আৰু এতিয়া আমি ভিতৰতে সোমাই গৈ আছোঁ, গতিকে সোমাই গৈ থাকোঁ আৰু ভিউ চাবলৈ পাবা ব'লা। আমি এতিয়া গাইছ খোজকাঢ়ি তোমালোকক ভিউটো দেখাই আছোঁ, আৰু ভিউটো কেনেকুৱা পাইছে তোমালোকে জনাবলৈ নাপাহৰিবা। মজা ভিউ, মজা প্লেচ, আৰু চাই যোৱা। ৱাও ফ্ৰেণ্ডছ, বিউটি চোৱা, বিউটি তামাম বিউটি। চাহপাতে মজা, চাৰিওপিনে মাত্ৰ চাহপাত, আৰু কি সুন্দৰ দৃশ্য। মজা লাগি গ'ল ফ্ৰেণ্ডছ, মজা লাগি গৈছে।
যদি কেতিয়াবা তোমালোকে গহপুৰ আহা তেনেহ'লে এই বাগিচাখনত নোসোমোৱাকৈ নাথাকিবা, কাৰণ ইয়াৰ বিউটি বহুত সুন্দৰ, ইয়াৰ নেচাৰেল বিউটি মজা বিউটি, আৰু ইয়াত সোমাই পৰিলে তোমালোকে সকলো টেনশ্যন পাহৰি যাবা ফ্ৰেণ্ডছ, আৰু মজা লাগিব। আৰু এখন ট্ৰেক্টৰ তোমালোকে দেখিবলৈ পাইছা, চাহপাত গছবোৰ গোটাই আছে, তেওঁলোকে মিললৈ লৈ যাব আৰু ইয়াত মিলত শোধন কৰিব চাহপাতখিনি। গতিকে তোমালোকক দেখাইছোঁ, চোৱা এয়া চাহপাত দেখিবলৈ পাইছা, এয়া কৰ্মীসকলে উঠাই আছে আৰু গাড়ীত, তোমালোকে ভিউটো তোমালোকক দেখাইছোঁ, গতিকে চাই যোৱা। এইখন ট্ৰেক্টৰ। ভিডিঅ'টো যদি মজা পালা তেনেহ'লে লাইক কৰা, কমেণ্ট কৰা, বন্ধুসকলক শ্বেয়াৰ কৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।